গুড মৰ্ণিং ট্ৰেডাৰ্ছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। হোলী গ'ল, সেয়া ৰং চং যোৱাই নাই, অকণ আছেই। আপোনাৰ আজি ট্ৰেড কৰিম বুলি ভাবিছোঁ। চ' ট্ৰেডত লাভ হয় নে লছেই হয়, প্ৰফিট হয় নে লছেই হয়, সেইটো তোমালোকক দেখুৱাম। চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। আৰু মোৰ ভিডিঅ'ৰ পৰা যদি মোৰ কণ্টেণ্টৰ পৰা কিবা তোমালোকে জানিব পাৰিছা, তেন্তে ভিডিঅ'টো লাইক কৰিবা এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ত' আজিলৈ ইমানখিনি। এতিয়া আমি যাম ট্ৰেড কৰিব। চ' ব'লা। গাইজ, ইয়াতে আমি এতিয়া ধুনীয়া এটা ট্ৰেড পোৱা যেন লাগিছে। চ' তোমালোকে চোৱা, ইয়াত চবেই ধৰিব পৰা নাই, ইয়াত এটা ডাব্লিউ পেটাৰ্ণ বনাইছে। এতিয়া মাৰ্কেট তললৈ আহি আকৌ ওপৰলৈ যাব, মানে এইটো কয় আই থিংক পুল বেক বুলি কয় হ'বলা। মোৰ বহিখন চাব লাগিব, আকৌ মোৰ লিখি থোৱা আছে ৰিট্ৰেচ নে পুল বেক তেনেকুৱা কিবা এটা কয়। চ' ইয়াতে তেতিয়া ডাব্লিউ পেটাৰ্ণ বনাই যেতিয়াই এডাল ব্ৰেক কৰিব, তেতিয়া আমি ইয়াত ধুনীয়া চাই এটা ট্ৰেড ল'ম। আৰু ইয়াৰ টাৰ্গেট হ'ব এইখিনি, এইটো ধুনীয়া টাৰ্গেট হ'ব। গাইছ, ইয়াতে আমি অটো ফিবনাচি লগাই থৈছোঁ। চ' ইয়াতে আমাৰ ফিবনাচিৰ আপোনাৰ এই লেভেলটো ক্ৰছ কৰিছে গ্ৰীণ কেণ্ডেলে। আৰু ইয়াৰ নেক্সট কেণ্ডেলডাল যদি গ্ৰীণতে যায়, তেতিয়া আমি ধুনীয়াকৈ তাত ট্ৰেড ল'ম। চ' আজি লজিকটো এইটোৱে যে ডাব্লিউ পেটাৰ্ণ বনাইছে আৰু লগতে ফিবনাচি আমি প্লেচ কৰিছোঁ, অটো ফিবনাচি। মানে যিসকলে ডাইৰেক্ট ফিবনাচি লগাব নাজানে, মানে ইউজ কৰিব নাজানে, তেওঁলোকে ইয়াতে ইণ্ডিকেটৰ ওচৰত গৈ অটো ফিবনাচি বুলি মাৰিলে ধুনীয়াকৈ আহি যাব। চ' ধুনীয়াকৈ ট্ৰেড কৰিব পাৰিবা। অ'কে, ত' মই অটো ফিবনাচি লগালোঁ। আৰু এতিয়া ইয়াত কেণ্ডেলডাল হৈছে গ্ৰীণ কেণ্ডেল, মানে আমাৰ ফিবনাচিৰ যোনটো ফিবনাচিডালে আমাৰ ছাপৰ্ট আৰু ৰেজিষ্টেঞ্চৰ কাম কৰে। চ' আমাৰ যোনটো এতিয়া ৰেজিষ্টেঞ্চ বনাইছে ফিবনাচিয়ে, আৰু আমি যোনটো নিজেই হ'লেও ৰেজিষ্টেঞ্চ বনাইছিলোঁ, এই গ্ৰীণডাল মই নিজে বনাইছোঁ, সেইডাল ধুনীয়াকৈ ক্ৰছ কৰিছে গ্ৰীণডালে। ইয়াৰ নেক্সট কেণ্ডেলডাল যদি সেই কেণ্ডেলডালৰ ওপৰত যায়, যদি গ্ৰীণেই হয়, তেতিয়া আমি ইয়াত ধুনীয়াকৈ এটা ট্ৰেড ল'ব পাৰিম। অ'কে, যোনডাল এতিয়া নেক্সট কেণ্ডেলডাল বনাই আছে, এই আগৰ গ্ৰীণ কেণ্ডেলডালেতো তোমাৰ ধুনীয়াকৈ আমাক ক্ৰছ কৰিলে। আৰু এইডাল হ'ল ইয়াৰ পিছৰডাল, এতিয়া যোনডাল বনি আছে সেইডাল হ'ল আমাৰ কনফাৰ্মেশ্যন। যদি সেইডাল গ্ৰীণেই হয়, চ' আমি ধুনীয়াকৈ এটা ট্ৰেড ল'ম। চ' আমি অকণ ৱেইট কৰোঁ, কনফাৰ্মেশ্যন পাব লাগিব। য'তে ত'তে আমি ট্ৰেড লৈ ল'লে নহ'ব। চ' ধুনীয়াকৈ আমি কনফাৰ্মেশ্যন পাই লওঁ। এতিয়া বাজিছে 5টা, চ' আবেলি সময় 5 PM। এতিয়া আজি ছেটাৰডে, চ' আমি বিটকইনত ট্ৰেড কৰি আছোঁ। এতিয়া নেক্সট কেণ্ডেলডাল যদি গ্ৰীণত হয়, ধুনীয়াকৈ আমি এটা ট্ৰেড প্লেচ কৰিম আৰু ইয়ালৈকে ধুনীয়াকৈ টাৰ্গেট দিম। গাইছ, ইয়াতে কনফাৰ্মেশ্যন দিছে, বাট গ্ৰীণ কেণ্ডেলৰ মানে বেছি বিগ গ্ৰীণ কেণ্ডেলডালৰ নিচিনা বনি গ'ল। চ' ইয়াত আমি ট্ৰেড ল'ব নোৱাৰিম, আমাৰ মানিছটো নিমিলিব। চ' আমি ৱেইট কৰিম। ইয়াৰ পিছত আকৌ মাৰ্কেট যেতিয়া তললৈ আহিব, তাত আমি ধুনীয়াকৈ এটা ট্ৰেড ল'ম। চ' এতিয়া আমাৰ ট্ৰেড লোৱাৰ ভাল নহ'ব, এইটো কাৰণ এইকণৰ পৰা ইয়ালৈকে কৰিলে আমাৰ ষ্টপ লছটো বেছিহে হৈ যাব। চ' আমি ইয়াত ট্ৰেড নলওঁ। কনফাৰ্মেশ্যনটো ধুনীয়া দিছিলে, বাট পিছতকৈ দেৰিকৈ ল'ব লাগিব। এতিয়া আমি ট্ৰেড ল'ব নোৱাৰিম। মাৰ্কেট যদি ইয়াত তললৈ আহিব, তেতিয়া আমি ধুনীয়াকৈ এটা ট্ৰেড ল'ম। গাইছ, ইয়াতে আমি ধুনীয়া ডাব্লিউ পেটাৰ্ণ এটা পাইছিলোঁ, কিন্তু ইয়াত আমি ট্ৰেড নল'লোঁ, কাৰণ ট্ৰেড লোৱা ডাঙৰ কথা নহয়। ইয়াত আমি যোনডাল কনফাৰ্মেশ্যন, এক মিনিট, ইয়াতে আমি ফিবনাচিৰ এডাল ক্ৰছ কৰিছে। অ'কে, ইয়াৰ নেক্সট কেণ্ডেলডাল যোনডাল কনফাৰ্মেশ্যন আছিলে, এইডাল, সেই কনফাৰ্মেশ্যনডালে বহুত ডাঙৰ বনাই দিলে। চ' আমি ইয়াতে ট্ৰেড নল'লোঁ, বিকজ বহুত ডাঙৰ বনালে। কাৰণ ইয়াতে আমি ট্ৰেড ল'লে, আমাৰ এইখনতে যদি ট্ৰেড ল'লোঁ হয়, ষ্টপ লছ আহি ইয়াত থাকিব, নিমিলিব 1:1, আমি ট্ৰেড নকৰোঁ। চ' আমি ট্ৰেড নকৰিলোঁ। এতিয়া ইয়াতে হেমাৰ বনাইছে বাৰু, আমি চাই লওঁ ক'ত ট্ৰেড ল'ব পাৰোঁ। আমি আই থিংক ওপৰত হেমাৰ বনাইছোঁ, এতিয়া ইনভাৰ্টিং হেমাৰ। অ'কে, ওপৰত হেমাৰ বনালে, ইয়াকো ইনভাৰ্টিং হেমাৰ। চ' মাৰ্কেট তললৈ অহাৰ চান্স আছে, বা তললৈ আহিলেও হেমাৰডাল ক্ৰছ কৰা, মানে ইয়াত যদি এডাল যদি ব্ৰেক কৰে, ৰেজিষ্টেঞ্চডাল যদি ব্ৰেক কৰে, তেতিয়াহ'লে আমি ইয়াতে ট্ৰেড ল'ম আৰু টাৰ্গেট হ'ব ইয়ালৈকে। চ' ফাৰ্ষ্ট ট্ৰেডটো আমাৰ মিছ হ'ল, এতিয়া ছেকেণ্ড ট্ৰেডটো আমি ল'ম। ইয়াতে এতিয়া চাই লওঁ নেক্সট কেণ্ডেলডাল কি বনায়। অ'কে গাইছ, এতিয়া কনফাৰ্মেশ্যন পাই গৈছোঁ। ইয়াতে আমি এটা বাই অৰ্ডাৰ প্লেচ কৰিম। ইয়াতে 0.01 লটৰ, অ'কে, আমি এতিয়া বাই কৰিলোঁ। অ'কে, ষ্টপ লছ ইয়াৰ তলত দিব লাগিব।
ইয়াতে আমি বাই কৰিলোঁ আৰু ইয়াৰ পিছত আমি এতিয়া ষ্টপ লছ এইখনতে দিব লাগিব 1:3 এইটো ট্ৰেড হ'ব চ' আমি ইয়াতে ষ্টপ লছ হ'লে 62 ৰুপিছৰ লছ হ'ব চ' ইয়াতে আমি ষ্টপ লছ দি দিলোঁ আৰু টাৰ্গেট আমাৰ ফিবনাচি যোনডাল ৰেজিষ্টেঞ্চ তাতে আমাৰ হ'ব টাৰ্গেট চ' ইয়াতে আমি টাৰ্গেট দি দিম অ'কে গাইজ তো আমি টাৰ্গেট দি দিলোঁ ইয়াত আমাৰ 17 ৰুপিজ প্ৰফিট হৈ আছে আমাৰ এইটো প্ৰফিট 19 ৰুপিজ আৰু এইটো আমাৰ লছ হ'লে হ'ব 62 ৰুপিজ আৰু যদি টাৰ্গেট এচিভ হয় তেতিয়া আমাৰ 220 ৰুপিজ আমাৰ প্ৰফিট হ'ব চ' এতিয়া অলপ টাইম ৱেইট কৰিব লাগিব ৱেইট কৰি আমি আকৌ দেখাই আছোঁ টাৰ্গেট এচিভ কৰিলে চ' এতিয়া আমি প্ৰফিট লছটো দেখাই আছোঁ ইয়াতে আমি প্ৰফিট লছ অ'কে ইয়াতে ট্ৰেডিং একাউণ্ট হিষ্ট্ৰীত গৈ 233 মানে 233 টকাৰ প্ৰফিট আজি আৰু আগৰ যোনটো ট্ৰেড আছিলে তাত 58 টকা লছ চ' আজি ট্ৰেডটো ইমানেই পাম নেক্সট ভিডিঅ' থেংক ইউ